दिनै दमासि दिनैनि सानाव नखरनि सुबुं एबा आंगो लोगोफोरजों गिदिर नाजों रंजा खुसियै जयै बोथिसे जानाया दोरोङारि खान्थि बादि होनना बुंजायसै। मख'नो गोनां बाथ्रादि दिनैनि सानाव हादोरसानि दाब दाब जायगायाव जुनियायै नानि हाथाय नुनो मोनो। बेबादिनो बिटिआरनि सदर सहर क'क्राझारनि ना हाथायावबो दिनै दमासि सानाव नुनो मोन्दों गिदिर गिदिर ना आरो बायग्रा सुबुंनि होंगो दोंगो। जिल्लानि दाब दाब जायगानिफ्राय लाबोनाय चितल, बारलि, काटल, भकुवा, ग्रास कार्प बायदि गिदिर नाजों बुंफबदों क'क्राझारनि ना हाथाया। बेनि गेजेरावनो 27 किल'ग्रामनिबो बांसिन लिरथायनि भकुवा ना नुनो मोन्दों क'क्राझारनि ना हाथायाव। এতিয়া আমাৰ কিহত আমি দমাচি বুলি কওঁ। দমাচিত আমি আজি সংক্ৰান্তি, ইয়াৰ লগত সংগতি ৰাখি আমি মধ্যখৰ গাঁৱৰ আমাৰ ৰাইজসকলে আমি পিকনিক খাওঁ। আমি আমাৰ ডেকা আৰু বুঢ়া সকলোৱে আমি পিকনিক খাওঁ। সেই হিচাপত আমি মাছ লৈছোঁ। ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আহিছে, কিন্তু আমি কাটল এটা অৰ্ডাৰ দিছোঁ 15 কেজি ওজনৰ। এই কাটলটো লৈছোঁ। আমাৰ গাঁৱৰ বুঢ়া ডেকা আমি সকলোৱে একেলগতে খাওঁ আৰু এই দমাচি যিটো সেইটো আমি পালন কৰোঁ। আৰু কেনেকৈ চলিছে দামটো বৰ্তমান এতিয়া আমি হ'লচেলত লৈছোঁ। আমি আগতে অৰ্ডাৰ দিয়া আছে, সেই হিচাপত আমি অৰ্ডাৰ দিয়াৰ লগে লগে আমি এইটো পাইছোঁ আমি 350 বুলি কৈছে। 350 মানে পাৰ কিলো। আমি 15 কেজি ওজনৰ এটা পাইছোঁ। ইয়াতকৈ অলপ ডাঙৰ বিচাৰিছিলোঁ, কিন্তু ইমান ডাঙৰ পোৱা নাই, কিন্তু অলৰেডি চেল হৈ গৈছে। আমি 15 কেজি ওজনৰ এটা পাইছোঁ, সেইটো লৈ লৈছোঁ। এইটো সাতাশ কেজি 800। 27 কেজি 800। হ্যাঁ, এটা গেছে ঢুকাই দে। কি হবো এগুলা সব নিউজ যাব। कितना मस्त भरा है भरता ये दाम कम बोल 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 এমনি উরুকা না উরুকা থেকে এমনি জেনারেল হিসেবে তো 500 চালু হয় নাই লো রিঅ্যাকশন করতে লাগবে না হ্যালো দে খালি তো তুই দুটো हो गया ना मारना पे गया ना अस्सलाम वालेकुम 35 কিলো তোলা। এরকম হবে না, মাছে একটা হবে না। ভাই তো মুক্ত করে भाई बोल का देखा ना क्या मछली है ये? आयर माछ कितने किलो का? 10 केजी। 10 kilo. Nah. Entang ni sir bisa jangan gitu Reporter Pak. lambat Langgo. aku naik Sera oh ঠিক আছে হিসাব করে দিও এবার বড় বড় ধরুন 600 টাকা ধরছি লাগে একবার 70 ফুটকা
এটা কত ওজন? 10 কিলো না? সাতাশ কেজি 800। 27 কেজি 800। হ্যাঁ এটা গেছে ঢুকা যায়। কি হবো এগুলা সব নিউজ যাবো। গাড়ি রাস্তাটা বন্ধ করলি হ্যালো দুটো